নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তই আজি আপোনালোকৰ মাজত এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে ছাগলী চিকৰাৰ পৰা কেনেকৈ বচাব তাৰ বাবে এটা সৰু ভিডিঅ' বনালোঁ। মই চিকৰাৰ বাবে এটা মেডিচিন ইউজ কৰোঁ, তো আপোনালোকক আজি কেনেকৈ ইউজ কৰোঁ আপোনালোকক দেখাওঁ। তো মেডিচিনটো হৈছে এইটো মেডিচিন মই ইউজ কৰোঁ, টিক আউট। এইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। তো টিক আউট মেডিচিনটো আপোনাৰ এনেকৈ 1 লিটাৰ পানীত 1 মিলিয়ন ল'ব লাগে। তো এনেকৈ মই 1 লিটাৰ পানীত 1 মিলিয়ন ল'লোঁ, লৈ পেলাই এনেকৈ ঘুটি ল'লোঁ। তো মই অকলশৰে ভিডিঅ' বনাব লাগে কাৰণে দেখাব পৰা নাই কিছু। তো মই এনেকৈ ঘুটি ল'লোঁ, 1 লিটাৰ পানী আছে এইটো বাল্টিঙত। তো কোমল কাপোৰ এখন ল'লোঁ, এনেকৈ তিয়াই থৈছোঁ। এতিয়া মই কেনেকৈ ছাগলীক লগাম আপোনাক দেখাই আছোঁ। বৰ্তমান মই কাপোৰখনত লৈ লৈছোঁ, এতিয়া কাপোৰখন চেপি লৈছোঁ পানী নোহোৱাকৈ। চেপিটো একবাৰ কেনেকৈ ইউজ কৰিব লাগে আপোনালোকক দেখাই আছোঁ, আপোনালোকে ধৈৰ্য সহকাৰে চাওক। এনে গোটেই গাটোত মোহাৰি দিব, খালি মুখত আৰু চকুত নলগাব। হৈ গ'ল। তো মই যেনেদৰে দেখালোঁ ছাগলী কাৰ্ড যেনেকৈ ইউজ কৰিলোঁ তেনেকৈ আপোনালোকে কৰিব। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব, আৰু এনেকুৱা নতুন ভিডিঅ' আহি আছে তো তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।